নামি মূৰ্তিকেইটা চাওঁ আৰু এয়া আমি পালোহি উষা অনিৰুদ্ধৰ প্ৰেমৰ স্বাক্ষৰ বহনকাৰী আৰু সকলোৰে পৰিচিত অগ্নিগড়ত। নমস্কাৰ দৰ্শকসকল, আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া অগ্নিগড়ত উপস্থিত হ'লোহি। অলপ বৰষুণ দি আছে, সেইকাৰণে অকণমান সময় ৰৈছোঁ আৰু সেয়া দেখিছে সেইফালে টিকেট ঘৰ আছে, গতিকে টিকেট লৈ লওঁ। এয়া আহিছোঁ অগ্নিগড় এয়া সিহঁতে আৰু এয়া অগ্নিগড় পাওঁতে বৰষুণ আৰম্ভ হৈছে অলপ, গতিকে জল্দি চাই লওঁগৈ আৰু আপোনালোককো দেখাওঁ অকণমান। প্ৰথমে ওপৰলৈ উঠি যাওঁ আৰু তাৰ পৰাই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি বতৰটো অলপ ডাৱৰীয়া, সেইকাৰণে মানুহ কম চাগে। অগ্নিগড় মানে জুই পাহাৰ। উষাক ইয়াত বান ৰজাই বন্দী কৰি থৈছিলে, চাৰিওফালে জুই জ্বলাই পাহাৰ বনাই দিছিলে, সেইকাৰণে কোৱা হয় অগ্নিগড় বুলি। তেজপুৰত অৱস্থিত অগ্নিগড় পাহাৰে উষা অনিৰুদ্ধৰ প্ৰেমৰ স্বাক্ষৰ বহন কৰে, তেওঁলোকৰ প্ৰেম বাধা সংঘাত সকলোবোৰ। সেইকাৰণেই তেজপুৰক প্ৰেমৰ নগৰী বুলিও কোৱা হয়। আহকচোন আমাৰ লগত অকণমান। একদম ষ্টেপবোৰ উঠি আহি ভাগৰ লাগি গ'ল আৰু এয়া ওপৰতে বহি আছোঁ। এইয়া সিহঁত কেইজনীও একদম ভাগৰতে বহি গৈছে আৰু সঞ্জীৱটো ওপৰত নাহিলে, মোক কৈছে যে তোমালোক গৈ আহা আৰু মই তলতে ৰৈ আছোঁ। আহিলোঁ, এয়া আপোনালোককো দেখাওঁ। তেজপুৰৰ মানুহকতো দেখুৱাবলগীয়া নহয়েই আৰু যিসকল আহিছে সেইসকলৰ কাৰণেও নহয়, যিসকল অহা নাই তেওঁলোকৰ কাৰণে অকণমান ভিডিঅ' কৰিছোঁ। আৰু আমিও আহিলোঁ যে বহুত বছৰৰ মূৰত, তাৰে কাৰণে মেমৰি হিচাপত এই ভিডিঅ'টো থাকি যাব, সেইকাৰণে ভিডিঅ'বোৰ বনালোঁ। আপোনালোককো দেখাই থাকোঁ অকণমান। খুব ভাল লাগে, কিন্তু কি হয় অহা হয় যদিও এইফালে অহা নহয়। বেক কেমেৰাত অকণমান দেখাই দিওঁ। ব্ৰহ্মপুত্ৰ সেয়া, আৰু এয়া বিশাল ব্ৰহ্মপুত্ৰ। ইয়াৰ পৰা দেখি থাকি বহুত ধুনীয়া নেচাৰেল ভিউ। ইয়াত তলত খেলিব পৰা আছে। ভাল লাগে ন ইয়াৰ পৰা পুৰা ব্ৰহ্মপুত্ৰ দেখি থাকি। ব্ৰিজখনো দেখি ইয়াৰ পৰা অলপ ফটোত নাহিব চাগে। এইখনেই ইয়াৰ পৰা দেখিছোঁ। সেয়া মোৰ এই ওপৰৰ পৰা চাবগৈ লাগিব, তেতিয়া আৰু বেছি ভালকৈ দেখিব। ইয়াৰ পৰা একদম পুৰা দেখি যায় তেজপুৰ, আৰু এয়া ব্ৰহ্মপুত্ৰ নদী, কলীয়া ভোমোৰা দলং সকলোবোৰ দেখি ইয়াৰ পৰা। এয়া উষা আৰু চিত্ৰলেখাৰ
প্ৰতিমূৰ্তি চিত্ৰলেখা উষাৰ সুখী হয় এনেকুৱা সুখী আজিৰ দিনত পাবলৈ খুবেই টান এই মূৰ্তিকেইটা চাওঁ এয়া হৰিহৰৰ যুদ্ধ এয়া সেয়া হৰি মানে কৃষ্ণ হৰ মানে শিৱ এয়া যুদ্ধ হৈছিলে যে তাৰ এইটো হৰিহৰৰ যুদ্ধ হওঁতে তেজৰ নৈ বৈ গৈছিল বুলি কয় আৰু তাৰ পৰাই সেই ব্ৰহ্মপুত্ৰ নৈখন এইকাৰণে কোৱা হয় লোহিত অৰ্থাৎ তেজ বুলি কোৱা হয় আৰু তেজপুৰ নামটো সেনেকৈ হৈছিলে মানে তেজৰে ভৰি গৈছিলে সেই যুদ্ধত সেইকাৰণে তেজপুৰ বুলি কোৱা হয় আৰু এইফালে আছে অনিৰুদ্ধক বন্দী কৰি থোৱা এটা ষ্টেচু আপোনালোকক বেক কেমেৰাত এইটো এয়া অনিৰুদ্ধক বন্দী কৰাৰ চিত্ৰলেখাৰ অনিৰুদ্ধ হৰণ এয়া উষাক বানৰজাই বন্দী কৰি থওঁতে চিত্ৰলেখাই এনেদৰে অনিৰুদ্ধক লৈ আহিছিল উষা আৰু অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহৰ ষ্টেচু আৰু কাষত সেয়া উষাৰ বান্ধৱী চিত্ৰলেখা এয়া ইমান ধুনীয়াকৈ মূৰ্তিত কৰি থোৱা হৈছে এয়া লিখা আছে ইয়াতে গন্ধৰ্ব বিবাহ উষা অনিৰুদ্ধ আৰু কাষত উষাৰ বান্ধৱী চিত্ৰলেখা চ' অকণমান দেখাইছোঁ আপোনালোকে জানেই সকলোৱে তথাপি মই ভিডিঅ'টো বনাইছোঁ যেতিয়া মই দেখুৱাটো বা আপোনালোকক কোৱাটো নিয়ম হয়তো সকলোৱে নাজানিব পাৰে সকলো ইয়ালৈ নাহিবও পাৰে যিসকল অহা নাই যিসকলে নাজানে তেওঁলোকৰ কাৰণে সেই ভিডিঅ'টো বনোৱা গৈছে গতিকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে প্লিজ মোৰ পেজখন লাইক আৰু ফলো কৰি দিব আৰু এনেকৈ মৰম দি থাকিব ছাপোৰ্ট কৰি থাকিব আৰু এতিয়া চেষ্টা কৰিম ঘনাই ঘনাই ভিডিঅ' দিবলৈ আৰু এতিয়া কণ্টিনিউ কৰি আছোঁ আৰু কিমানখিনি দেখুৱাব পাৰোঁ চাম তেজপুৰত থকালৈকে ভিডিঅ' কৰিম যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম চ' চাই থাকিব ছাপোৰ্ট কৰি থাকিব এয়া শিৱ বাবাৰ মূৰ্তি আৰু এয়া হৈছে বানৰজাৰ মূৰ্তি বানৰজা খুবেই শিৱভক্ত আছিল যাৰ কাৰণে হৰিহৰৰ যুদ্ধত শিৱ বাবাই বানৰজাৰ হৈ যুদ্ধ কৰিছিল আৰু শ্ৰীকৃষ্ণ অনিৰুদ্ধৰ মামাক হোৱাৰ কাৰণে শ্ৰীকৃষ্ণই অনিৰুদ্ধৰ হৈ যুদ্ধ কৰিছিল আৰু সেইবাবেই এই যুদ্ধখনক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় সকলোৱে জানেই তথাপি দেখাইছোঁ আৰু অলপ অলপ যিমানখিনি পাৰোঁ পুৰা গৰমত ঘামি জামি অৱস্থা নাই গোটেইকেইটাৰ সঞ্জীৱে পুৰা এচি লৈ গাড়ীত বহি আছে আমাক পঠাই দিছে নাই এচি লৈ লৈ পুৰা আৰামত বহি আছে আৰু মোক পঠাই দিছে আৰু এতিয়া ঘামি জামি অৱস্থা নাই যদিও ৰ'দ নাই বতৰটো অলপ ডাৱৰীয়া কাৰণে গৰমটো বেছি আৰু এতিয়া যাম আমি চিত্ৰলেখা উদ্যান মানে যিটো নেকি আমি কোল পাৰ্ক বুলি কওঁ তাতে যাম এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ'টো চিত্ৰলেখা উদ্যানৰ পৰা আৰম্ভ কৰিম চ' কিপ ৱাচিং থেংক ইউ